তুই হর যদি শুনাই তার ভাই মাথা মারবে লাগিল আজি জি বেলেগ তো জাগাই নেই আর কি আর যে কি হে ভালে আছ না আছো দা আৰু কাম টাম চলি আছে না আছো দা আৰু কিবাকে চলি আজিকালি জানই দেখোন কাম চাম কে নাই কাম এটা আছিল তোমাৰ লগত কাম মানে কি কাম কাম মানে কথাটো হ'ল কি মোক 10,000 টকা এটা লাগিছিলে ইমাৰ্জেঞ্চি 10,000 টকা লাগে কিয় মোৰ মানে এইকেইদিনৰ পৰা পেটটো মানে বিহে আছে এই কি বেয়া এতিয়া ডক্টৰে কিবা আল্ট্ৰাচাউণ্ড এখন কৰিব দিছে আচ্ছা এতিয়া পইচাটো মোক তৎক্ষণাত ক'ত পাওঁ ভাবিলো যে তোমাকে কৈ দিওঁ একবাৰ তুমি কি কওঁ এই পইচা থাকাতো আছে কিন্তু কথাটো হ'ল মোৰো সেই প্ৰব্লেম চলি আছে কিছুমান এতিয়া তোমাক কেনেকৈ লাগে নে পইচা কেনে মানে মোকতো আজিয়ে লাগে আজি মানে ইটেই লাগে মানে আজি যদি ইটেই দিয়া মই কালি আল্ট্ৰাচাউণ্ড কৰিব গুচি যাম তোমাক ইটেই পইচা লাগে পইচা মোৰো অলপ ইমাৰ্জেঞ্চি হৈ আছে আচ্ছা ৰ'বা তোমাক যদি মই এতিয়া পইচাটো দিওঁ তুমি কেনেকৈ দিবা আৰু হেই তুমি টেনশ্যনেই নলবা এই পইচাটো দিয়াৰ লগে লগে মই মাহৰ তোমাৰ ছেকেণ্ড উইকতে মই দিম পাম একদম ফাইনেল চাবা কিন্তু পইচা কিন্তু মোক টাইমত লাগিব নহ'লে মই বহুত বিপদত পৰিম তুমি টেনশ্যন নলবা তুমি মই আজি বিপদত হেল্প কৰিবা তোমাৰ আৰু টাইমত মই বিপদত পেলাম না তুমি পাবা একদম টেনশ্যন নলবা তুমি মোক কেনেকৈ দিবা কেছ আছে নে ৰ'বা কেছ পইচাটো মোৰ লগত নাই এটা কাম কৰোঁ গুগল পে' মাতি দিওঁ পাৰিবা গুগল পে'তে দিব পাৰিবা গুগল পে' ফোনপে' ইউ পে' যি লাগে চব আছে মোৰ তাত ঠিক আছে বাৰু এই তুমি এটা মোক হাই বুলি মেছেজ এটা দিবাচোন সন্দেহ হয় না আজিকালি সন্দেহ নহয় তাৰমানে কি নম্বৰত কেতিয়াবা কাৰণে প্ৰব্লেম দি যায় জানো বহুতে আজিকালি হাই বুলি মেছেজ এটা দিবা যাতে পইচাটো বেলেগ তাত নাযায় দিছোঁ ৰ'বা দিছোঁ দে চাচোন আছে দাবা দে তাতে এই গেছি দে দাতে বহুত ডাঙৰ এটা হেল্প কৰিলা কিন্তু শুন মোক কিন্তু টাইমত লাগিব পইচা দিম তুমি টেনশ্যন নলবা তুমি টেনশ্যন নলবাই নলবা মানে পইচা কিন্তু টাইমত লাগিব হাংগামা লাগি যাব ফাইনেল নহয় এই মোবাইলৰ হপত তোমাৰ হপত এই ভাই মোৰ হপত খাব নালাগে নহয় দিয়া দিম দিয়া তুমি থাকা দা কি বেগে ইয়াতে মানে জলদি 10,000 টকা ইয়াৰ পিছত ধৰি কি কৰিবা আৰু চাই লওঁ আৰু অলপ বৰষুণ দি আছে এই গাছডালত তৰতে অলপ ৰখো দেই এই তোক তো লগে পালো এই গাঁৱৰ খবৰ কোৱাই গাঁৱৰ খবৰ কি কবি আৰু গাঁৱৰে অৰকান্তৰ ঘৈণীয়েক ৰিলছ বনাই মানে এটাৰ লগত গেল নহয় বোলে গেলে নেকি তাই বোলে মই আগতে গম পাইছিলো তাই দি হেনা নাক দুবলা কৰিব বুলি ভাই তাই যি ৰিলছৰ মোচন কাপোৰ পিন্ধি যি ভাজ দিব গম পাওঁ ইছ ৰাস্তা এনে খালৰ পাৰা নাছি দিনত বা ক'ত থাকিল 50 টকা এটা সুৰা পালি ভাল লাগিল ঐ হাও আছি দেখো দিনদা গেছো তোৰ তাকে গেছো শুন কি হে এই কাম এটা আছিল 50 টকা এটা লাগছিল কি দেখাবা 50 টকা নহয় থনথনি 100 টকা 100 নটু ইটি গুগল পে তে 10,000 টকা মান দিছি আৰু তুমি যা বাকি তোৰ খবৰ কচোন চাকৰি কেনে চলি আছে আছো দে ভাই চলি কিবা খাই যে ছুটি নাপাওঁ না আজি বন্ধ বুলি ঘৰত আছো তোক লগ পালো ভালো লাগিল দে ঠিকে আছে দে কিবাকে চলি থাকিব পাৰিলি হ'ল এই বৰষুণো কমা আনে লাগছি অলপ খাবতো পাওঁ মালিতো দেখোন এন্তা অলপ মেনেজ কৰিব লাগিলে কিবা কি ক'ত যাওঁ ক'ত যাওঁ মানে মই এটা ঠাণ্ডাত ঘূৰি আছো বা কি ধান্দাত ঘূৰি আছে এই ঠাণ্ডা মানে মই অলপ পইচাৰ ধান্দাত আছো মানে বেয়া ধান্দাত নাই বোধহয় বেয়া ধান্দাতে আছা ভাবি আছা নহয় মোৰ বিৰাট বিপদত পৰিছো মানে মোক 20,000 টকা ইমাৰ্জেঞ্চি লাগে 20,000 টকা কিয় মানে বহুত ইমাৰ্জেঞ্চি মোৰ মাৰ বেমাৰ কিবা কিবি টেষ্ট কৰিব দিছি তাৰে কাৰণে 20,000 টকা লাগে তাৰে 20,000 টকাত 10,000 টকা হৰজিতৰ পৰা আনিছো গুগল পে মাৰি দিছি বাকী 10,000 মিলা নাই তহঁতে পাৰিবি নেকি তোমাৰ গুগল পে আছে নহয় এই গুগল পে নম্বৰটো দিয়া মই ঘৰত যাই পেলাই মাৰি দি আছো 98 দিবি দে দে বহুত ধন্যবাদ যা ফল লাগি একে মেনেজ 20,000 টকা টেনশ্যন নাই এক মাহৰ কাৰণে আজি 3 মাহে হৈ গেলাই মেজৰে পইচা কেইটা নেদিলাক ফোন এটাকে কৰোঁ ইমাহত কি লাগব ইমাহৰ এখন ইলেক্ট্ৰিক চাইকেল এখন ইলেক্ট্ৰিক চাইকেল লাগে ইলেক্ট্ৰিক চাইকেল নালাগে নাই সেই ভাল নালাগে
মাত নলয় নে 10,000 টাকা মাল পয়সা লাগে তার ফোন রিসিভ করা না আজি এক মাহ আইতি বাদ দে এক কলটো সাইলেন্ট করতে দাও মাথা দে পাগলার ধরে অলা ফোনটো ৰিচিভ নকৰিলে কাই আৰু বাকী আমার কি লাগবে এটা তো কইতে দি আমাহত মোবাইল এটা দিবে হ'ব দে আমাওত আৰু বেলেগ মকল বিস্তিব লাগবো কাৰণ ইটো আর পয়সা না দে নাই নাই কাৰণ একবার আনার পিছত কার পয়সা না দে আর হিটো পয়সা না পই ৰচোন আৰু একবাৰ কৰোঁ আৰু ফোন মারছি ই পাগলা হইছি এবার কাটি দাও দে পয়সা লাগে তাক না করতাঙ্গ অকমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি কিছু সময় কাটি দিছি ফোনটো ইয়াৰ পইচা দিয়া মতলব নাই কিজানি ৰচোন তাক একবাৰ বিচাৰি আহো যা জি হবো তোক জি লাগে দিম বুলি কৈছুই তই পঢ়গে যা ভালকে পঢ়া শুনা কৰগে যা আওতে হেৰি 5টা মান চিংৰা লৈ আহিবা 5টা নহয় 10টা নিম যা যা পইচা খানি শেষ হয় না খানি যা এই ইদন পয়সা কাটি নিদিলে কাই ফোন এটা লগচোন তাক এইবাৰ আৰু এন্ধাইটো ফোন কৰছি এন্ধাইটো মানে আকালিন আছে এইটো এন্ধাইটো জানো আকালিন পইচা লোৱা মানুহ হেল্ল' হেল্ল' আমাৰ তাক আহিছ মই আমাৰ ঘৰত নাই মই গুৱাহাটী গৈছোঁ আহিবা নেংগে এই ভিতৰত থাকিব লাগিল এ পইচাটো এই কাটি দিলে কাই কি ক'লা কাই এই ফোনটো কাটি দিলে কাই পইচাৰ কথা কোৱাৰ লগে লগে খৰচৰ মানুহে পইচা নেদবই কিজানি ঘৰক লাগি যাওচোন যো কি কিয় ক'ত যা তোক দেখোন দেখবই পাৰা আছে আজিকালি এই বহুত দিনৰ মূৰত লগ পালে তহঁতক যাবি ক'ত এই মেৰ্য আজি আছে মোকো সেই কেইদিনমানৰ পৰাই পাগলাই হালত দৰে দৌৰি আছে হৌ দে তৌ দিনক দিনে হেলানে হৈ গৈছে তোক খেলা নালাগে আছে একদম পুৰা এই মোক বাৰু পাগলা হেলান দেখা আছে দেচোন হা তহঁতেও যে সেই দিনক দিনে পাপৰে খোৱা কুকুৰৰ দৰে হৈ গৈছে মন কৰিছে না নাই সেইগিলা কথা বাদ দি মেৰ্যই তোৰ লগত কি কৰিলে সেইটো কচোন মেৰ্যই কি কৰিলে তেতিয়াহ'লে শুন চাইচোন ভাই তাৰ বেমাৰ বুলি কোৱাৰ কাৰণে বিপদৰ মাজতে তাক মই পইচাকেইটা দিলোঁ এতিয়া ভাই মহা বিপদত পৰিছোঁ এই এক মাহত দিম বুলি কৈ পইচা আজি 3 মাহ লগ লগাই তোৰ তাৰ পৰাই তাৰ বেমাৰ হোৱা বুলি কৈছি আমাৰ তাৰ পৰাই তোৰ মাকৰ বেমাৰ হোৱা বুলি শুনিছি কি কয় ই দেখোন মাল মাগুৰ আছে তাৰ পইচা 7 জনমতো উলিয়াব নোৱাৰা আমি কিবা এটা কৰিব লাগিব কিবা এটাতো কৰিবই লাগিব কিন্তু কৰা কি তাকে এনাই যাব দিবা নৰা মোৰ মাথাত এটা আইডিয়া আছে কি আইডিয়া তেতিয়াহ'লে শুন মাৰ তেতিয়াহ'লে আজি গধূলা 6টা বজাত মানপত্ৰখন আনিছে না এখন আৰু এই বতাহখন এখন এই জাপি আৰু গামচা আৰু কিবা ৰল নেকি আমি আছো ৰ ইবে ঘৰত আছে নে নাই এই ঘৰত নাথাকিব সেই চবতে পৰা পইচা আনি ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা আছে ও কথাটো দাদা পইচা লোৱা মানুহ এতিয়া দাদা ক'ব লাগিব সোনকালে তুমি যে পইচা লৈছিলে সিহঁততো কি জাপি গামচা এইগিলাখান লৈ পেলাই ধৰি একেই আছি কি কয় আমাৰ তাকে আহিছি নে আমাৰ তাকে আছে বাটত আছে আমাৰ হয় নেকি যা তই মাতা বুলি কৈছোন যা মাতিম যা যাচোন এনে বোধহয় মোৰ ইউটিউবৰ ভিডিঅ' চাইছি কোনোবা এটা ভিডিঅ' ভাল পাই পেলাই ক'ৰবাত চেনেলৰ পাইছি নেকি এই সম্বৰ্ধনাই জনাব আহিছি ভালে হৈছে পইচাটো নাপাই সম্বৰ্ধনাটো লৈ লওঁ মেৰ্য আছ ঘৰত বাপ্পা ইমান দিনৰ মূৰত লগ পালোঁ তোমাক কি হে গামচা জাপি শৰাই সম্বৰ্ধনা পত্ৰ কি কেছ তাৰমানে এইগিলা তোমাৰ কাৰণে আনিছো তোমাক এটা সন্মান জনোৱা হ'ব সন্মান মোক সন্মান জনাব আহিছ কি ইমান ডাঙৰ কাম কৰিলো মই তুমি যিমান ডাঙৰ ঠিক কাম কৰি আছ সেইকাৰণে আমি ভাবিলো তিনিও লগ লাগি গ'লা তোমাক এটা সন্মান দেও ভালে লাগছে মোৰো কি দিন কৰিলাগে মোৰ আজি তে আমি কাৰ্যসূচীখিনি আৰম্ভ কৰোঁ কৰাটো ভাল ন কৰাটো ভাল তে আমি এই গোটেইকেইটা থিয় হৈ লওঁ দা থিয় হ তুমি সিমান্ত তই জাপিটোৰ গামোচাখন দি আৰু জোন তই এখানটি বস্তু তই ভিডিঅ' কৰ আৰু তোমাক সম্বৰ্ধনা কে দি আহিছি এখন পঢ়ে দি শুনে দি আছোঁ
তই এতিয়া মোক মোবাইলটো দি মই ভিডিঅ'টো কৰোঁ তাতে ফটোখন দি বঢ়িয়া বঢ়িয়া শেষৰ এতিয়া গোটেইখিনি বস্তু দিয়া হ'ল এতিয়া বাকী থাকিল মানপত্ৰখান এতিয়া মই চবকে পঢ়ি পেলাই শুনি দিওঁ প্ৰতি মাননীয় মেজৰ তালুকদাৰ প্ৰতিভাসম্পন্ন পইচা ধাৰলৈ নি ঘূৰাই নিদিয়া ব্যক্তি শ্ৰদ্ধাভাজন সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব অসমৰ আপুনি অন্যতম ব্যক্তি আপুনি যে আমাৰ পৰা টকাসমূহ নি ঘূৰাই নিদিলে তাৰ কাৰণে আপোনাক এখনি গামোচা এটা জাপি আৰু এটা বঁটা আৰু এখনি মানপত্ৰৰে সন্মানিত কৰা হ'ল আৰু এইটো ভিডিঅ' কিয় কৰি আছো নাই এই ভিডিঅ' গোটাই অসমে দেখা পাব গোটাই ৱৰ্ল্ডে দেখা পাব তুমি এতিয়া ভাইৰেল হৈ গেলা অঁ এতিয়া এখন ল কিন্তু এটা কথা মোক সন্মান কৰিলে না তো নাই অসন্মান কৰিলে হা সঁচাতে মোৰ জীৱনটো খালা কয় মই পইচা ধাৰে কি আনিছিলো নাই আপোনালোকে আৰু তোমাৰ পইচা ধাৰে দি খালা তেওঁলোকে দেখিব চুবুৰে পইচা দিব কত নহ'লে মোৰ দৰে অৱস্থা হ'ব